সজন সজন মই চৈত্য মই চুপ কৰিল সজন তোমার খাদ্য পরিচয় চৈত্য মই এই জগতৰ মাতৃ নাম মোৰ লক্ষ্মী লক্ষ্মী মই তোক সজন কৰাৰ উদ্দেশ্য মহা অলপ দিনৰ পিছতেই এই পৃথিৱীতে মহাপ্ৰলয় সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানীয়েই থাকিব চাৰিওফালে পানী হলে আমি জীয়াই থাকিম কেনেকৈ এই পানীৰ মাজতে এইদৰে জীয়াই থাকিম দৈত্য মই তোক বৰ দিছো তই জল স্থল সকলোতে তই মুক্তভাৱে বিচৰণ কৰিব পাৰিবি তোক বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাত্ৰিশূলেৰেও তোক মৃত্যু ঘটাব নোৱাৰে সেইবাবে কোন পুত্ৰ মই তোৰ সৰ্বশৰীৰ তোৰ সকলোবোৰ কাম কৰি যাব লাগিব অলপ দিনৰ পিছতেই এই পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানী থাকিব বেদাংগ কৃষ্টি সভ্যতা এই সকলোবোৰ পানীৰ তলতেই ডুবকৈ থাকিব ঋষি মুনিসকলে তাত যজ্ঞ কৰিবৰ বাবে বেদাংগ একোৱেই বাচি নাথাকিব সেইবোৰ নষ্ট হোৱাৰ আগতে তই সেই বেদাংগ সকলোবোৰ উদ্ধাৰ কৰিব লাগিব যেতিয়া মহাপ্ৰলয় শেষ হ'ব তেতিয়া তহঁতে পাছৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়া তহঁত স্বৰ্গৰ দেৱতা দেৱতাতকৈও শ্ৰেষ্ঠ আসন লাভ কৰিব পাৰিবি মোৰ পৰিচয় কি হ'ব এইদৰে জগত মই ধৰাৰে মই তোক ডিঙিৰ হাড়ৰ পৰাই
স্বজন কৰিছোঁ স্বজনে কৰিছে মোৰ আৰু তোৰ মুখমণ্ডল মোৰ মুখমণ্ডল মোৰ মুখমণ্ডল কেনেকুৱা মাত্ৰে তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে খুৰাৰে দৰে। সেইকাৰণে তোৰ নাম হ'ব মোৰ নাম কি হ'ব মাত্ৰে তোৰ নাম হ'ব মোৰ নাম কি হ'ব মাত্ৰে তোৰ নাম হ'ব মোৰ নাম কি হ'ব মাত্ৰে তোৰ নাম হ'ব মোৰ নাম হয়দৈত্য নামেৰে তই এই পৃথিৱীত জনাজাত হবি। যাই দে তই ধুমুহাৰ দৰে কৰ্তব্যত অগ্ৰসৰ। প্ৰদান কৰা দৈত্য মই তোক অৱনত বৰদিয়াৰ ক্ষমতা নাই। তথাপিও মই তোক যি বৰ দিছোঁ সেয়া একেবাৰে অমৰত্ব বৰৰ দৰে। স্বৰ্গ কোনো বীৰেও তোক হত্যা কৰিব নোৱাৰে। মোক আৰু এটা বৰৰ প্ৰয়োজন হৈছে দৈত্য বংশৰ বৃদ্ধিৰ কাৰণে এজনী সুন্দৰী ৰূপৱতী নাৰী মোক অৰ্পণ কৰক। তই ঠিকেই কৈছ দৈত্য। তহঁতৰ দৈত্যৰ বংশ বৃদ্ধিৰ কাৰণে এগৰাকী নাৰী অতিকে প্ৰয়োজন। সেইহেতু কোন দৈত্য এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী। এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী ৰূপৱতী কন্যা অন্য কোনোৱেই নাই। যা দৈত্য তই চলে বলে আৰু কিম্বা কৌশলেৰে সৰস্বতীক তই বিবাহ কৰগৈ। যা দৈত্য তই চলে বলে কিম্বা কৌশলেৰে সৰস্বতীক তই বিবাহ কৰগৈ। যা দৈত্য তই চলে আৰু বলে কিম্বা কৌশলেৰে সৰস্বতীক তই বিবাহ কৰিবই লাগিব। ব্রহ্মাণ্ডর দেখারে সৃষ্টি কর্তা লক্ষ্মীর নন্দন নাম মোর ভায়া দত্ত।